Hey guys, welcome back to my YouTube channel. আৰু আজি যাব ওলাইছোঁ ক'ত যাব ওলাইছোঁ একো প্লেনিং নাই, একো প্লেন নাই। আৰু আজি আমাৰ লগত কোন কোন আছে? এইপিনে আছে মানসী বৰা, এইপিনে বাইদেউ, ভিনদেউ, এইপিনে ভাইটি, ভাইটিক দেখাই দিওঁ এইপিনে। আৰু আমি ক'ত যাওঁ ক'ত নাযাওঁ একো প্লেন হোৱা নাই। ওলাই আহিছোঁ ঘৰৰ পৰা, মানে ঘৰৰ পৰা ভাইটি মই ওলাই অহাটো দেৰিয়ে হ'ল। আমি সিহঁতৰ কাৰণে ৰখি দিছিলোঁ। মানসী আহি পোৱা নাছে, মানসী ভিনদেউৰ লগত আহিছে। বাটো আগতে বা আহি পাইছে। তাৰপিছত ফাৰ্ষ্ট আহি পাইছোঁ, তাৰপিছত বা আহি পাইছে। মানসী আৰু ভিনদেউ একেলগে আহিছে, ভিনদেউ লৈ আহিছে মানসীক। তো এতিয়া ওলাই যাই আছোঁ, ক'ত যাই আছোঁ একো প্লেন নাই। আৰু গাইজ টাইম হ'ল 6:08 আৰু মই খুলি ল'লোঁ চশমাযোৰ কাৰণ গধূলি ল'ব হৈছে। আৰু এইপিনে বাৰু ভাইটি। আৰু এটা ইণ্টাৰেষ্টিং কথা, কাৰণ আজি গাড়ী চলাই আছে ডে 2। এদিন চলাইছে নে নৰ্মেলি চলাইছে দেখাই দিছোঁ, লাহে লাহে ৰাতি চলাইছে। আজি ডে 2। কেনেকুৱা এক্সপিৰিয়েঞ্চ? ঠিকে আছে। এই চাবি ভিডিঅ'ত কোৱাতে সবাই লাগি যাব আৰু দিগদাৰি যাব লাগি গ'লে। কনফিউজন আছে নেকি কিবা? আৰামত যাবি, লাহে ধীৰে যাবি, লাহেকৈ টাৰ্ণিং ল'বি। অলপ মানে আগেদি গাড়ী আহিলে অলপ কনফিউজনটো আছে বাৰু, একো নাই, চলাই থাকিলে আহি যাব। ষ্টাৰ্টিং আৰু আজি ছেকেণ্ড ডে। আৰু ছেকেণ্ড ডেতে কাক কাক লৈছে চাওক, এইপিনে ভিনদেউ, বাইদেউ আৰু এইপিনে মানসী। হা কিবা কৈছা? ডে 2তে ট্ৰাফিক পাই কেনে লাগছে ৰাস্তাত? হা অলপ ডিষ্টেঞ্চটো মেইনটেইন কৰি চলিবি, গম পাইছা নে নাই? অনুমান আহিছে নে নাই গাড়ীখনত? অ' দা হা হা আজি ডে 2 হিচাপত কিন্তু ভালে চলাই আছা। তো গাইছ, আৰু ইপিনে বহুত ডাঙৰ এটা প্ৰব্লেমত পৰিছিলোঁ। বহুত ডাঙৰ বুলিও ক'ব নোৱাৰে। এইপিনে আমাৰ গাড়ীত তেল শেষ হৈছিল, বটলতকৈ যাই কেনে তেল লৈ আহিলোঁ। তাকো মেইন হাইৱে আছে, মানে কি চিটিত যে বন্ধ হোৱা নাই ট্ৰাফিকৰ মাজত, সেইটো লাগ পালাইছিল। যাই কেনে একদম গ্ৰীণউড ৰিজৰ্ট নোপোৱাৰ যোনটো জৰাপাৰৰ ৰাস্তাত উঠোতে ফাৰ্ষ্ট টাৰ্ণিংটো যে পায়, তাৰে অপজিট চাইডৰ পেট্ৰল পাম্পৰ পৰা তেল লৈ আহিলোঁ। বটলত নিদিয়ে জোৰ কৰি ৰিকুৱেষ্ট কৰি কেনে দিলে বটলত তেলটো। এতিয়া যাওঁ। কিমান টাইম ৰখিব লগা হ'ল? 1 ঘণ্টামান হ'ল না? 1 ঘণ্টা 40-50 মিনিট হ'ল আমি যোৱা। তো গাইছ, এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। কোনোবা মিনিষ্টাৰো আহি আছে, এই গাড়ীবিলাক চাইড কৰিব দিছে। আমাৰ এখন বাৰু তেল নাই কাৰণে বাইদেউহঁতে কৈ দিলে গাড়ীত তেল শেষ হৈছে, সেইকাৰণে গাড়ীখন চাইড কৰাব দিলে। চাইড কৰি তেল চেল ভৰালোঁ। এতিয়া ওলাওঁ, গাড়ী ষ্টাৰ্ট হয় নে নাই? ষ্টাৰ্ট হ'ব না? হা ষ্টাৰ্ট হয় না চাওঁ ৰ। হৈছে এণ্ড গাইছ, আৰু আমি ইপিনে আহি পালোঁ জয়ানগৰ চাৰিআলি। আৰু কষ্টবৰ তাত যোৱাটো আজি কেঞ্চেল হ'ল কাৰণ ৰাতি হৈ গ'ল। কাৰণ জল্দি যদি তেল চেল ভৰাব লগা নহ'লে হয় তেতিয়াহ'লে যাই পালোঁ হয়, সৰু থাকোঁতে ভিডিঅ' চিডিঅ' বনাব পৰা গ'ল হয় কষ্টবৰ তাত। কিন্তু এতিয়া আন্ধাৰ হৈ গ'ল, আন্ধাৰত আৰু কি ভিডিঅ' বনাম। সেইকাৰণে কালি যাম বুলি ক'লোঁ কষ্টবৰ গ'লে কালি আহিবৰ কাৰণে। এতিয়া গাড়ীখনত কি কয় 120 টকাত তেল ভৰোৱা গৈছিল, বটলত লৈ আনি কেনে। এতিয়া জয়নগৰত তেলটো ভৰাই লওঁ, তাৰপিছত ক'ত যাওঁ? তাৰপিছত ক'ত যাম? কায়াক চাই যাম নেকি? ক'ত যাবি? হা ক'ত যাবা? কাহা যায়গা? কাহা যায়গা? গাড়ীখনটো মই চলাই আছোঁ না, চকাটো নিজে যাব নেকি? তো গাইছ, আৰু ইপিনে জয়নগৰত তেলটো ভৰাই কেনে ওলাই আহি কেনে ভাইটিক চলাব দিলোঁ, কাৰণ ই চলালে ইয়াৰ হাতটো বহিব ন জল্দি ষ্টেৰিঙত, সেইকাৰণে ইয়াক চলাব দিলোঁ। এতিয়া গৈ আছোঁ কাৰাক চাইডলৈকে। কৃতাৰ্থই কল কৰিছে, সি বোলে আহি পাইছে। সি মোক দিনতে কল কৰিছিল। হেণ্ডবেগ টানা আছে নেকি? হে ই কিয়া হোৱা অৰা মাইনাছ ষ্টাৰ্ট বন্ধ হৈ গৈছে। অলপ হালকা ৰেষ্টটো দিব লাগিব। ঐ কি কৰা এতিয়া মাৰি দিলা হয়। হা যাব না নাই আজি গাড়ী? অলপ বেটা দে, হালকা ৰেষ্ট দি। গেছে পাৰছি। তো ডাইৰেক্ট কাৰেক্ট চাইড যাই কেনে লগ পাই আছোঁ। পাৰছি লৰাই পাৰছি।
তই কি কয় 5 দিনমান চলালি 5 দিনমান চলালি তোৰ আহি যাব হাতত হা অঁ অংকুৰ প্ৰাঞ্জল পাৰা হৈ গেলাক অংকুৰ প্ৰাঞ্জল বিদ্যুৎ ইহঁতৰ হাত আহি গেল ইনজাম আমাৰ ইয়াৰে বাকী আছে লিখিবৰ কাৰণে তোমাৰ এইজন নামত নহ'ব দিয়া 100 বাৰমান ষ্টাৰ্টে বন্ধ হৈছে খালি পথাৰতে তো গাইছ আৰু ইপিনে আহি পালোঁ কাৰাকচাই তো গাইছ কাৰাকচাইত বহুত হাল্লা মানুহৰ বহুত ভিৰ সেইকাৰণে এতিয়া গৈ আছোঁ জৰাবাদত চাহ খাব গৈ আছোঁ আমি গোটেইকেইটাই ইপিনে ভাইটি চলাই আছে আৰু হৈ গ'ল আজি হাত আহি গ'ল তাৰ আৰামছে টেনশ্যন নাই আৰু এতিয়া মই ক'ৰবাত গ'লে এতিয়া বিন্দাছ বহি বহি যাই থাকিব পাৰিম এই কোনোবা হৰণ মাৰছে এই বাইক কেইটা জয় তই দি সোমাই দিয়ে তো গাইছ আৰু আমি ইপিনে আহি পালোঁ জন্তা হোটেল এতিয়া আমি চাহ চিংৰা খাম সিদিনাখনৰ নিচিনা হয় নে নহয় সেইদিনাখনে তহঁতে অহা নাছিলি অংকুৰ আছিল কোন আছিল আৰু বিদ্যুৎ আছিল নেকি হা বিদ্যুৎ আছিল মই বিদ্যুৎ তই কি খাবি চাহৰ লগত কি খাবি আমি ধুনীয়াকৈ চাহ চিংৰা খাই লওঁ কলি চাহ চিংৰা খাই কেনে লগ পাই আছোঁ আৰু গাইছ আমাৰ ইপিনে চিংৰা আহি গ'ল এতিয়ালৈকে চাহ আহি পোৱা নাই আৰু এই খোৱা আৰম্ভ কৰিলে চবতছে আগত ময়ো খাম এতিয়া খা এইটো দিম দে কিন্তু হা অঁ উল্টা কৰি থৈ দিলে গম নাপায় দা নাখাওঁ দিয়ক লৈ যাওক নেকি এনেকৈ ক'ম নেকি তই নাখালি গম চাহ খাবি আৰু আপুনি নাই কি নাই সদায় নাই আছে বুলি কোনোদিনা শুনাই নাই খামৰেংগাতে উঠছো ম'ম' খাই কেনে লাগিল নাই তো গাইছ জন্তা হোটেলৰ পৰা চাহ তাহ খাই কেনে এতিয়া আমি ওলাই দিওঁ আৰু টাইম কিমান হ'ল 9:35 টাইম হৈছে 9:35 এতিয়া ভাইটি নচলাব মোক চলাব দিছে সেই গাড়ীখন এতিয়া মই চলাম 9:35 হ'ল এতিয়া ক'ত যাম আমি মোৰ ঘৰত ডাইৰেক্ট তোমাৰ ঘৰত তই কি ফটো উঠবি ৰাস্তাত জহন্নামে যাব বোলে তো গাইছ পেট্ৰল পাম্পলৈকে যাওঁ তাতে অলপ তেল ভৰাব লাগিব না নভৰাও এইটো বাদ দিয়ক পিছৰ কথা তালৈকে যা পেট্ৰল পাম্পত যাই বোলে ইয়াতে ফটো উঠে খাইছাগে কি কৈছে তো গাইছ ইয়াতে বোলে পেট্ৰল পাম্পত ফটো উঠে পেট্ৰল পাম্পত যাই কিনে ডাইৰেক্ট লগ পাইছোঁ তো গাইছ আহি পালোঁ জৰাবাটৰ চবতছে ডাঙৰ জৰাবাটত চবতছে ডাঙৰ নহয় নৰ্থ ইষ্টৰ চবতছে ডাঙৰ পেট্ৰল পাম্প নেকি ইয়াতে আহি পালোঁ ইয়াতে বোলে আমাৰ বাই ফটো উঠে কিবা ফটো উঠে কি ফটো উঠবি তই ইয়াতে হয় তই কি পষ্ট দি কেনে ফটো উঠবি কিয় ফটো উঠবি কাৰণটো ক তাই বোলে ইনষ্টাগ্ৰামত ফটো আপলোড দিব তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যেনে নতুনকৈ চেনেলত আহিছা কি কৈছা ফিজা লম্বেৰ মিডিয়া তো গাইছ থেংক ইউ বাই বাই